Hello dear students, welcome to Maths Education. HSLC 2025 or বাবে তোমালোকৰ surface area volume 8 chapter ওপৰত তোমালোকে যথেষ্ট টান পোৱা বুলি কৈছা ইতিমধ্যে মই এই চেপ্টাৰটো ৰিলেটেড চেপ্টাৰ স্যাম্পল পেপাৰত অহা এটা কোৱেশ্চন সলভ কৰি দিছো তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টিত সেই একে পেটাৰ্নৰ অন্য এটা কোৱেশ্চন সলভ কৰিবলৈ বিচাৰিছো আজি তোমালোকৰ এক্সাৰসাইজ 13.2 থকা এই কোৱেশ্চনটো ভালদৰে এবাৰ চাই লোৱা এইটো তোমালোকৰ বাবে খুবেই এটা ইম্পৰ্টেন্ট কোৱেশ্চনত কি কৈছে তাক ছবিৰ দ্বাৰা প্ৰথম প্ৰকাশ কৰিবলৈ আমি চেষ্টা কৰো ফাৰ্স্ট আমাক কোৱা হৈছে এটা উলটি থকা শংকুৰ বিষয় ইনভাৰ্টেড কন এটাৰ কথা কোৱা হৈছে তো ফাৰ্স্ট আমি ফিগাৰটো তাক ড্ৰ কৰো ইনভাৰ্টেড কনটো আমি আকো কনটো উলটা হৈ আছে বুলি কোৱা হৈছে মানে জোঙা মূৰটো তাৰ তলফালে থাকিব জোঙা মূৰটো তলফালে থাকিব লাগিব এটো আমাৰ কোনটো দিয়া আছে ইতে এই শংকুটোৰ ক্ষেত্ৰত আমাক কৈছে শংকুটোৰ উচ্চতা আমাক দিছে 8 cm height of the cone is given and that of the radius of the cone is also given that radius is what it is 5 cm আমাক এই শংকুটোৰ ক্ষেত্ৰত তাৰ ব্যাসাৰ্ধ আৰু তাৰ উচ্চতা এই দুয়োটা ইনফৰমেশনে আমাক খুব সুন্দৰকৈ দি দিছে ইতে কি কৰা হৈছে ইয়াত কানলৈকে মানে অৰ্থাৎ এই যেটো পাত্ৰ পালো আমি ইয়াৰ একদম মুখলৈকে শংকু আকৃতিৰ যেটো পাত্ৰ আছে তাত মুখলৈকে পানী আছে মানে ফুলফিল হৈ আছে পানীৰে আপ টু দা ব্ৰিম লেভেল বুলি আমি যাক কওঁ একদম মানে আৰু এক টোপাল পানী দিলে যেন পানী ওলাই পৰিব তেনেকুৱা অৱস্থাত পানী এই শংকুটোৰ ভিতৰত সোমাই আছে এতিয়া ইয়াত কিছুমান হিহৰ গলি লেট শটস কিছুমান পেলাই দিছে সৰু সৰু বল বিলাক তোমালোকে নিশ্চয় দেখিছা এনে ধৰণৰ বল কিছুমান সৰু সমান সাইজৰ যেবিলাক স্ফেৰিকেল শেপত থাকে সেই বল বিলাক ইয়াৰ ভিতৰত ড্ৰপ কৰা হৈছে ইয়াত পেলাই দিয়া হৈছে এতিয়া এই কন্টুৰ ভিতৰত এই বল বিলাক পেলাই দিয়াৰ পিছত কিমানটা বল পেলালে এটো আমাক কোৱা নাই কিন্তু আমাক কৈছে যে ইয়াত যে যিমান পানী আছিল তাৰ পৰা ওয়াটাৰ কি হৈছে ফ্লো হৈছে কলে ফ্লো হৈছে বাহিৰলৈ ফ্লোজ আউট ইয়াৰ পৰা পানী বাহিৰলৈ ওলাই পৰিছে কিমান ওলাই পৰিছে যিমান পানী আছিল তাৰ 1/4 অৰ্থাৎ 4 ভাগৰ 1 অংশ পানী এই পাত্ৰটোৰ পৰা বাহিৰলৈ ওলাই পৰিছে কেতিয়া যেতিয়া তাত কিছুমান হিহৰ গুলি পেলাই দিয়া হৈছে অৰ্থাৎ ভালদৰে কথাটো মনোযোগ দিবা এই কথাটো ইয়াৰ পৰা যে তাত পেলাই দিলে ইয়াৰ অৰ্থটো ইয়াৰ ভিতৰত পানী ইতিমধ্যে আছিল আৰু সেই পানীৰ পৰা 1/4 পানী ওলাই পৰিছে মানে এই কোনে ললে সেই পানীখিনি ঠাই যিখিনি পানী ইয়াৰ পৰা ওলাই গুছি আহিল সেই ঠাইখিনি লৈ ললে আমাৰ কোনে এই বল বিলাকে বুজি পাইছা কথাটো যিমান বল গেটাৰ ভলিউম যিমান হ'ব ওলাই পৰা পানীৰ ভলিউম সিমানেই হ'ব তো আমাৰ গোটেই কোৱেশ্চনটোৰ ফ্যাক্টটো হৈছে এটো যে বলৰ ভলিউম এমাউন্ট মানে একদম টোটাল ভলিউম অফ লেট শট সেম উইথ দা ভলিউম অফ ওয়াটাৰ ফ্লোজ আউট পানী যিমান ওলাই পৰিলে সেইখিনিৰ ভলিউম আৰু তাত ভিতৰত পেলাই দিয়া বল গেটাৰ ভলিউম সমান সমান হ'ব লাগিব গতিকে আমি নাজানো যে ইয়াত কিমানটা বল সুমুৱাই দিছে গতিকে আমি ধৰি লৈছো এটো এনটা বল ভৰাই দিছে এনটা আৰু এটা এটা বলৰ ক্ষেত্ৰত ৰেডিয়াসটো আমাক কৈ দিছে কিমান ৰেডিয়াস ব্যাসাৰ্ধ কৈছে আমাক 0.5 সেন্টিমিটাৰ তো ইনফৰমেশন খিনি আমাক এখিনিয়ে দিছে যাৰ দ্বাৰা আমি ছবিটো খুব সুন্দৰকৈ প্ৰকাশ কৰিলো এতিয়া ইয়াক আমি কথাৰ দ্বাৰা প্ৰকাশ কৰিব লাগিব ফাৰ্স্ট কথাকিটা আমি লিখিম কোৱেশ্চনটো চাই এখিনে তোমালোকক মই এটা কথা কৈ দিছো এই কথাটো হৈছে তোমালোকৰ কি যে মিডিয়াম আসামিজ মিডিয়াম ইংলিশ এই কথাটোৰ ওপৰত অধিক মাত্ৰা কমেন্ট মই দেখিবলৈ পাইছো কিয় তেনেকুৱা হৈছে মই ধৰিব পৰা নাই মই যিবোৰ কথা কৈছো এই কথাখিনি যে মই বুজাই দিলো ইয়াত ইংলিশ মিডিয়ামত বুজোৱা আসামিজ মিডিয়ামত বুজোৱা আসলতে একো থাকিব নালাগে ভালদৰে তোমালোকে এবাৰ অবজাৰ্ভ কৰা তোমালোকে যিবিলাক সিবিএসই টিচাৰ বিলাকে পঢ়াই থকা যিবোৰ ভিডিও তোমালোকে অনলাইনত চোৱা ইউটিউবত চোৱা সেই টিচাৰ বিলাকে বৰ তোমালোকক অসমীয়াত বুজাইনে সেই টিচাৰ বিলাকে লিখে ইংৰাজীত আৰু কয় কিহত হিন্দীত আসামিজ মিডিয়ামৰ ল'ৰা-ছোৱালী বিলাকে কিনে চাব পাৰে হিন্দীত কলে চাব পাৰে কিন্তু অসমীয়াত কলে চাবলৈ প্ৰবলেম হয় ইংৰাজীত কলে চাবলৈ প্ৰবলেম হয় আসলতে আমি ইংলিশো কোৱা নাই আমি আসামিজো কোৱা নাই আমি আসলতে কি কৈছো কমিউনিকেটিং কৰিবৰ বাবে কমিউনিকেশনৰ বাবে আমি এটা ল্যাঙ্গুৱেজ চুজ কৰিছো যত আমি ইংৰাজী আৰু অসমীয়া এই দুয়োটাই খুব সুন্দৰকৈ ব্যৱহাৰ কৰিছো গতিকে তোমালোকে এই আসামিজ মিডিয়াম ইংলিশ মিডিয়াম এইবিলাক কথা কমেন্টত বৰ বেছি নাপাতাই ভাল কাৰণ আমি সকলোৱে বুজিব পৰাকৈ বস্তুটো বনাব ট্ৰাই কৰিছো আৰু তোমালোকে এডজাস্ট কৰি এখিনি পঢ়িব লাগিব যদিহে বুজিব বিচাৰিছা
যদি মই বুজাই থাকাখিনি এনেদৰে বুজিব বিচাৰিছে তেতিয়াহ'লে দুয়োটা মিডিয়াম এনেদৰে এডজাষ্ট কৰি চলিব লাগিব মই যেতিয়া ইয়াত লিখি দিওঁ ইংৰাজীত তেতিয়া মই অসমীয়াত কথাকেইটা কৈ থাকোঁ যেতিয়া মই ইয়াত লিখি দিওঁ ইয়াত আছামিছত মই তেতিয়া কি কৰোঁ ইংৰাজীটো কথাকেইটা কেনেকৈ লিখিব লাগিব সেই কথাটো কৈ যাওঁ গতিকে তোমালোকে সেই ভুলটো নকৰিবা যে এইটো ইংলিছ মিডিয়ামত কৈছে আছামিছ মিডিয়ামত কৈছে সেইবোৰ নহয় জাষ্ট বুজিব ট্ৰাই কৰা ফাৰ্ষ্ট কামটো তোমাৰ বুজিবৰ বাবেহে এতিয়া গোটেই ইনফৰমেশ্যনখিনি যিহেতু আমি পালোঁ গতিকে তাক আমি লিখি লোৱাটো প্ৰয়োজন হ'ব আমি লিখি ল'ম তাক কেনেদৰে লিখিম চোৱা সলিউশ্যন আমাক দিয়া থকা কথাটো আমি প্ৰকাশ কৰিম প্ৰথম কথাটো কি কৈছে দিয়া আছে এইটো ডাইৰেক্ট মই কিতাপৰ পৰা তুলি আছো দিয়া আছে ওলটি থকা শংকু আকৃতিৰ পাত্ৰ এটা পানীৰে পৰিপূৰ্ণ হৈ আছে ভালদৰে চাবা কথাটো পানীৰে পৰিপূৰ্ণ হৈ আছে ফাৰ্ষ্ট আমি ইনফৰমেশ্যনটো দিছোঁ যে আমাৰ যিটো পাত্ৰৰ কথা কোৱা হৈছে তাক কেনেদৰে তৈয়াৰ কৰা হৈছে তাৰ ভিতৰত কি আছে এই কথাটো আমি লিখিছোঁ আমি কিতাপৰ পৰা চাই পেলাই লিখা কুৱেশ্যনটো পঢ়ি পেলাই আমি লিখা এটা বাক্য ইয়াত লিখিছোঁ An inverted cone is filled with water up to the brim. পৰিপূৰ্ণ কথাটো কাৰণে তোমালোকে brim লেভেললৈকে পানীটো সোমাই আছে বুলি ক'ব পাৰা নেক্সট কি কৈছে some late shots কোৱা হৈছিল নে কিছু সংখ্যক গোলকাকাৰ হিহৰ গুলি পাত্ৰটোত ভৰাই দিয়াত এক চতুৰ্থাংশ পানী ওলাই পৰিল ভালদৰে কথাটো মনোযোগেৰে চাবা some late shots of the sphere dropped into the vessel and 1/4 of the water flows out এই বাক্যটো লিখি দিয়া জাষ্ট নেক্সট কথাটো কি বুলি কৈছে এতিয়া পাত্ৰটোৰ ইনফৰমেশ্যন আমি ক'লোঁ আমি এইটো কি কৈছোঁ কুৱেশ্যনটোত মই আগতেও কৈছোঁ যে ছাৰ্ফেচ এৰিয়া ভলিউম ৰিলেটেড কুৱেশ্যন যেতিয়া আমি কৰিম আমি কুৱেশ্যনটো সলভ কৰোঁতে পাত্ৰটো কেনেদৰে বনাইছে তাৰ ভিতৰত কি আছে এই গোটেই কথাখিনি এবাৰ ইনফৰ্ম কৰাটো খুবেই প্ৰয়োজন গতিকে ইয়াত মই ক'লোঁ কি ঘটনা ঘটিছেনো আমাৰ এই গোটেই কুৱেশ্যনটোত ইয়াত মই প্ৰকাশ কৰি ল'লোঁ তাৰপিছত আমাৰ কাম এতিয়া পাত্ৰকেইটাৰ বিষয়ে আমাক যি ইনফৰমেশ্যন দিছে সেইখিনি নোট কৰি লোৱা গতিকে কি কৈছোঁ শংকুটোৰ বাবে for the cone শংকুটোৰ বাবে কি দিছে আমাক উচ্চতা দিয়া আছে উচ্চতাক আমি h ৰ দ্বাৰা ডিনোট কৰোঁ যাৰ মানটো আমাৰ বাবে দিয়া আছে 8 সেন্টিমিটাৰ আৰু দিয়া আছে আমাক ব্যাসাৰ্ধ যাক আমি r ৰ দ্বাৰা ডিনোট কৰোঁ ইয়াৰ মানটো হৈছে আমাৰ বাবে 5 সেন্টিমিটাৰ ধৰিব পাৰিছা হিহৰ গুলিৰ বাবে কি দিছে আমাক ব্যাসাৰ্ধ ভালদৰে কথাটো মনোযোগ দিয়া ব্যাসাৰ্ধক আমি r ৰ দ্বাৰা ডিনোট কৰোঁ সঁচা কথা এতিয়া এই একেটা প্ৰশ্নতে আমি দুটা r দেখা পালোঁ এনেকুৱা যেতিয়া হ'ব তোমালোকে r বিলাকক এক্সট্ৰাকে নামাকৰণ কৰিবা যেনে ইয়াক যদি মই r1 দি দিওঁ তেতিয়াহ'লে ইয়াত মই দিব লাগিব r2 কাৰণ আমাৰ নিজৰ সুবিধাৰ কাৰণে এইবোৰ কথা আমি গোটেইবোৰ নিজৰ সুবিধাৰ কাৰণে কৰিলোঁ গতিকে এইখিনি আমি মানি চলাটো খুবেই প্ৰয়োজন এতিয়া কি কোৱা হৈছে প্ৰশ্নমতে ভালদৰে চাবা এতিয়া এইখিনি খেল
প্ৰশ্নই কি কৈ আছে মোক কিছুমান হিহৰ গুলি এই পাত্ৰটোৰ ভিতৰত ভৰাই দিয়া হৈছে আৰু ভৰাই দিয়াৰ ফলত ইয়াৰ পৰা 1/4 অফ দা ৱাটাৰ ফ্লোজ আউট তাৰ পৰা 4/1 অংশ পানী বাহিৰলৈ ওলাই পৰিছে অৰ্থাৎ হিহৰ গুলিৰ মুঠ আয়তন সমান ভালদৰে চাবা হিহৰ গুলিৰ মুঠ আয়তন সমান শংকুৰ আয়তন কিয় শংকুৰ আয়তন কৈছো শংকুটোৰ এনেকৈ ক'ব পাৰা শংকুটোৰ ভিতৰত থকা পানী এইখিনি কথাটো চাই কিন্তু সমান যেন হয় সমান নহয় কিমান হয় 4/1 অংশ পানীহে ওলাই পৰিছে গতিকে মাল্টিপ্লাইড বাই 1/4 এই কথাটো এনেদৰে লিখিব লাগিব কি লিখিছো মই বাই কুৱেশ্যন total volume of lead shots equal 1/4 into volume of water in that cone কলো মই ইতে এইটো লিখাৰ পিছত হিহৰ গুলি এটাৰ ক্ষেত্ৰত আমি কথাটো পাতিম এটাৰ হিহৰ গুলি ক্ষেত্ৰত যেহেতু হিহত গোলক আকাৰৰ আছে যেহেতু হিহত স্ফেৰিকেল শেপত আছে গতিকে স্ফিয়াৰৰ ভলিউম হৈছে 4/3 পাই r2 কিউব r2 কিয় আহিছে ৰৈছে r2 কিউব এটো হৈছে এটা হিহৰ গুলিৰ ক্ষেত্ৰত আয়তন আমি ইয়াত কিমানটা হিহৰ গুলি ভৰাই দিছো নাজানো গতিকে মাল্টিপ্লাইড বাই ইট ইজ n এটা মাল্টিপ্লাই কৰিছো কাৰণ আমি ধৰি লৈছো যে আমাৰ পাত্ৰটোত আমি কিমানটা হিহৰ গুলি দবাই দিছো আমি n টা হিহৰ গুলি ভিতৰত ভৰাই দিছো ফাইনালি ইট ইজ ইকুৱেল টু what ইয়াত সোৱা 1/4 ইনটু শংকুটোৰ ভিতৰত থকা পানী শংকুটোৰ ভিতৰত কিমান পানী আছে শংকুটোৰ আয়তন যিমান হ'ব ভলিউম অফ দা কোন যিমান হ'ব তাৰ ভিতৰত এমাউন্ট অফ ৱাটাৰ ইজ সেম উইথ দা ভলিউম অফ দা কোন গতিকে সিম্পলি মই ইয়াত কি বুলি ক'ব পৰা হৈছো 1/3 পাই r1 স্কয়াৰ h 1/3 পাই r1 স্কয়াৰ h ফৰ্মুলা আমাৰ সাৰফেস এৰিয়া ভলিউম চ্যাপ্টাৰটো আমি টান পোৱা অন্যতম এটা কাৰণ হৈছে আমাৰ ফৰ্মুলা কিমান মনত আছে আৰু এই কথাবিলাক সৰু কথাবিলাক কমন ল'ব পৰা কেপাসিটি কাৰ কিমান আছে তাৰ ওপৰত বেছ কৰিব তোমালোকে এই চ্যাপ্টাৰটো কিমান সহজ পোৱা সো মই এইখিনি এনেদৰে বনাই ললো আৰু ইয়াত মই কি কৈছো যেহেতু মই কৈছো ইয়াত যে ধৰা হল ধৰো ডুবাই দিয়া গুলিৰ সংখ্যা n তাত কিমানটা হিহৰ গুলি দবাই দিছে সেইটো কথাটো মই কৈছো যে n টা হিহৰ গুলি তাত দবাই দিয়া হৈছে গতিকে n ৰ মান উলিওৱাটো হৈছে আমাৰ এই প্ৰশ্নটোৰ মূল তো ফাইনালি আমি এটা জেনেৰেটৰে যাক কেনসেল কৰিব পাৰো সেইমতে কেনসেল কৰি গৈ থাকিম সোৱা ইয়াতে 3 আছে 3 টো আমাৰ বাবে কেনসেল হৈ গৈছে ইয়াতে পাই আছে মই ডাক দি কৈছো সোৱা ইয়াত 3 আছে কেনসেল হল ইয়াত পাই আছে কেনসেল হল যি যত জেনেৰেটৰে কেনসেল কৰিব পাৰা সেইখিনি কেনসেল কৰি দিবা তো ফাইনালি ইয়াত কিমান পাইছো আমি ইয়াত ৰৈ গল 4 ইনটু সোৱা 3 আৰু পাই গুছি গল r2 সোৱা r2 ৰ মান 0.5 খদাই মনত ৰাখিবা যেতিয়া এনেদৰে নাম্বাৰটো ৰেডিয়াছৰ ভ্যালুটো যেতিয়া লিখিবা তাত কোনো কাৰণত তোমালোকে এই ধৰণৰ কিউব ব্যৱহাৰ নকৰিবা ফৰ্মুলাত যে আছে থাকিব দিয়া কিন্তু ইয়াত লিখুতে তোমালোকে হেবোৰ ব্যৱহাৰ নকৰিবা অকস্মাত তোমালোকৰ ভুল হৈ যোৱা চান্স থাকিব নেক্সট তোমালোকৰ বাবে ইয়াত আছে n ইকুৱেল টু ইয়াতে বাছি ৰল 1/4 হৈ আছে পাই গুছি গল 3 গুছি গল r1 মানে হৈছে 5 ইনটু 5 ইনটু h মানে হৈছে 8 4 ৰ দ্বাৰা 8 ক কেনসেল কৰিলে 2 টাইমছ গৈছে এটো জেনেৰেটৰে আছে আমি ৰখাই থৈছো এতিয়া n ৰ মান উলিয়াব লাগে আমি n ৰ মান n উলিয়াব লাগে n ইকুৱেল টু কিমান হ'ব বুলি ক'লে ইয়াত এতিয়া সোৱা 5 ইনটু 2 হৈ আছে ভালদৰে চাই লোৱা 5 ইনটু 2 ইয়াত ৰৈ গৈছে ডিভাইডেড বাই 4 ইনটু 0.5 ইনটু 0.5 ইনটু 0.5 এনেদৰে আমি পালো ভালদৰে চোৱা আমাৰ লাইনৰ আহি গৈছে গুটে কোৱেশ্চনটো এতিয়া আমি কেনসেল যাক জেনেৰেট কৰিব পাৰো জেনেৰেটৰে মই কৈছো ইয়াতে 0.5 আছে পইণ্টৰ পিছত এটা ডিজিট আছে আৰু সেই 5 ৰ লগত 5 ৰে 5 ক নৰমালি এবাৰ যায় নৰমালি যদি 5 ৰে 5 ক ডিভাইড কৰো এবাৰ যায় যেহেতু ইয়াতে পইণ্ট আছে গতিকে তোমালোকে ইয়াতে 0 এটা লগাই দিবা একদম সিম্পল
একদম সিম্পল ডিভাইড কৰিবৰ বাবে এখিনি কোনো ধৰণৰ ক্যালকুলেশন প্ৰয়োজন নাই সিম্পলি আমি কৰিব পাৰো একেদৰে ইয়াক আমি চাব পাৰো 0.5 ৰ লগত এটুকু 10 টাইমছ এনেদৰে যাব তাৰ পিছত যদি চাও 2 ৰে ইয়াক যদি ডিভাইড কৰো এনেদৰে 2 টাইমছ নিজে নিজক 1 তো আলটিমেটলি আমি যদি চাও মই এখিনতে তোমালোকৰ আনসাৰটো লিখিব ট্ৰাই কৰিছো ইয়াতে লিখিছো implies that n equal to কিমান হ'ব ইয়াত যদি চাও ইয়াতে 10 ইয়াতে 10 10 10 যে আমি কৈ আছো 100 divided by তলত কিমান বাকি হ'ব 2 আৰু এফালে আছে 0.5 2 আৰু 0.5 2 5 জ 10 নরমালি 10 হৈ আছে এনেকে চোৱা 10 লিখিছো আৰু যেহেতু আমি দেখিছো 11 দশমিক আছে গতিকে ইয়াতে এনেদৰে পইণ্টটো বহাই দিলো তো ফাইনালি আমি ক'ব পৰা হলো n is equal to 100 অৰ্থাৎ আমাৰ বাবে আনসাৰটো ওলাই গৈছে n equal to 100 এটোই আমাৰ কারেক্ট আনসাৰ ধৰি পাৰিছা তো এই ধৰণৰ কোৱেশ্চন বিলাক যিবিলাক কোৱেশ্চনত ক্যালকুলেশন খুবেই কম হ'ব আমি এনেদৰে বনাই যদি কৰো কিন্তু ইয়াকে যদি তোমালোকে মাল্টিপ্লাই কৰি পেলাই কৰিব বিচাৰা গুটেইবোৰ তেতিয়াহলে কি হ'ব গুটেই কোৱেশ্চনটো কৰিবলৈ তোমালোকৰ টান হৈ যাব গতিকে এটা খুবেই সিম্পল কোৱেশ্চন এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ বাবে মই আগবঢ়ালো আৰু ভিডিওটো তোমালোকে চাই খুব সুন্দৰকৈ বুজিবলৈ চেষ্টা কৰিবা আৰু ভালদৰে তাৰ পিছত এবাৰ নিজে নিজে লিখিবা থ্যাংক ইউ